গুড মৰ্নিং গাইজ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ছানডে আৰু ছানডে আজি ৰাইড নহয়, এতিয়া মই ঘৰলৈ ঘূৰি গৈহে আছোঁ। কালি এফালে গৈছিলোঁ, ঘূৰি অহা দেৰি হ'ল, তো এতিয়া ঘূৰি আহিছোঁহে, জাষ্ট ঘৰলৈ গৈ আছোঁ। তো সেইকাৰণে ৰাইডৰ ভিডিঅ' বনাব নোৱাৰিলোঁ আজি, কাৰণ ইমান দেৰিকৈ আহি আৰু কি ৰাইডত যাম, কাৰণ মানে কেমেৰা চেমেৰাটো চাৰ্জ দিয়াই নাই একো। তো সেইকাৰণে এনেকৈয়ে ব্লগ এটা বনাম বুলি ভাবিছোঁ আজি, মানে ডেইলি ব্লগ আৰু এইটো কি কি কৰিলোঁ, কি কি নাই কৰা সেইখিনি আৰু বনাম বুলি ভাবিছোঁ। মানে নতুন ষ্টাইলত আজি বনাম বুলি ভাবিছোঁ, চাই লওঁ কি হয়। মানে কিবা নহয় কিবা ব্লগ এটা দিম বুলি ভাবিছোঁ। এতিয়া মানে এনেইনো কেলৈ ছানডেটো যাওক, তো কিবা এটা মানে বনাওঁ আৰু। তো ঘৰলৈ গৈ আছোঁ আৰু বেছি দূৰ নাই আৰু পামগৈ। তো ঘৰত অলপ কাম আছে, সেইখিনিকো দেখাম আজি। মোৰ মানে কি হৈছে ধৰিব পৰা নাই, ইমান ছাবস্ক্ৰাইবাৰ থকাৰ পিছত মানে ভিউজ নাহিছে। তো মই মানে অলপ মানে ধৰিব পৰা নাই কথাটো কি হৈছে। ছাবস্ক্ৰাইবাৰবোৰে ভিডিঅ' দেখিলেও নেচায় নে কিয়ে নে, তো ভিউজ অহাই নাই লাষ্ট ভিডিঅ'কেইটাত, আৰু কিছুমানততো 100টাও হোৱা নাই। তো এনেকৈ হ'লে কেনেকৈ, মই ইমান কষ্ট কৰাৰ পিছত যদি ভিউজ নাহে, তো কষ্ট কৰিবলৈ কি মন যাব। তো শ্বেয়াৰো নকৰে ভিডিঅ', কমেণ্টো নাই, কমেণ্ট বাৰু নালাগে, ভিউজো নাই। তো ভিডিঅ' চালেহে মোৰ বনাবলৈ মন যাব। তো যদি ভিডিঅ' নেচায়ে কোনেও, তো মই ইমান সদায় কষ্ট কৰি তেল খৰচ কৰি তো বনাই কি লাভ, আপোনালোকৰ কাৰণে বনাই আছোঁ। তো ইমান কষ্ট কৰিছোঁ, তো আপোনালোকে যদি অলপ কষ্টটো ফলটো মোক নিদিয়ে, তো কষ্ট কৰি জানো কিবা ভাল লাগিব মোৰ। তো নিউ ব্লগিং ছেটআপ এটা ল'বলৈ গৈ আছোঁ, অলপ মানে বাজেটটো হাই। তো সেইকাৰণে মানে ল'ম আৰু এইটো মাহত নহয় মানে মে'ত। তো পইচা গোটাই আছোঁ অলপ চলপ লাহে লাহে। তো মানে আগৰ মানে কেমেৰা মাইক চাইকবোৰ অলপ প্ৰব্লেম দিয়ে, জানেই আপোনালোকে, চাউণ্ড কোৱালিটিটো ভাল নহয়। তো আধা ৰাস্তাটো ওলালে বাইকখন নোলায়। তো সেইকাৰণে মানে এইবাৰ নতুন মানে অলপ আপগ্ৰেড কৰিম বুলি ভাবি আছোঁ। তো পইচা পাতি গোটাই আছোঁ, নেক্সট মান্থত অৰ্ডাৰ দিম আৰু আপোনালোকে গম পাবই কোনটো কেমেৰা ল'ম, কোনটো মাইক ল'ম, কি ল'ম। এইবোৰ ৰাস্তা কাম চলি আছে, 2 লাইন হ'ব ৰাস্তাটো। তো কাম চলি আছে, কি কৰিছে আৰু ছাতি তাতি লগাই মানে গম নাপাওঁ বাৰু কি কৰিছে, খালি কিবা কৰি আছে আৰু। বহুত দিন হৈ গ'ল, 2 লাইন হ'ব ৰাস্তাটো। তো ভাল লাগিব তেতিয়া, অলপ বহল হ'ব, সমান হ'ব। এতিয়া পিছ হ'লেও মানে ওখ চাপৰ ৰাস্তা, তো এতিয়া সমান হ'লে ভাল লাগিব আৰু ছুপাৰ বাইকখন চলাই। তো কালি মই গ'লোঁ মাৰ্ঘেৰিটাত, অহা দেৰি হৈ গ'ল, সেইকাৰণে শুই উঠাও দেৰি হ'ল। সেইকাৰণে কিনো ব্লগ বনাম বুলি আৰু এতিয়া মানে লাহেকৈ ষ্টাৰ্ট কৰিছোঁ। শুই উঠাৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু মানে লোকৰ ঘৰত আৰু ভাল নালাগে ন এইবোৰ। তো সেইকাৰণে এতিয়া আহি থাকোঁতে ষ্টাৰ্ট কৰিছোঁ। ঘৰ আহি পাই গ'লোঁ, সেই বজাৰ চজাৰ কৰি লৈ আহিছোঁ। এতিয়া মোৰ ডগীকেইটা পূৰা উৎপাত হ'ব সিহঁতৰ। সিহঁতক দেখাম আজি আপোনালোকক। এইকেইটা মোৰ কলিজাকেইটা এইটো এটা এইটো আমাৰ পুতলু, এটা পুতলু, এটা মেক্স। উৎপাত পুতলু এইপিনে, এইটো লগত যাবলৈ তত নাই। আহা, এইটো এটা অলপ এতিয়া বহি লৈছোঁ, তাৰপৰা লাহেকৈ কাম ষ্টাৰ্ট কৰিব লাগিব আৰু। মেইন কাম মানে গাড়ীখন অলপ ধুব আছে, তাৰপৰা স্কুটিখন ধুব আছে, বহুত লেতেৰা হৈ গ'ল এণ্টৰ্কখন। তো সেনেকৈ থৈ দিয়া আছে, সেইখন মানে আজি ধুম বুলি ভাবিছোঁ। তো চাই লওঁ, মানে সময় সুবিধা যদি হয় ধুব লাগিব আৰু আমাৰ পানী খাইছে, গৰমত তত নাই সিহঁতৰ। মেক্স, এটা আমাৰ পুতলু। মেক্স এটা এইটো উৎপতীয়াটোৰ মহা উৎপতীয়াটো, তাক সেই জেঠী লাগে, ওপৰত জেঠী দেখিছে। এইটো আমাৰ পুতলু, ঠাণ্ডা মাণ্ডা পোৱালি। গৰমত এতিয়া ৰাইড কৰোঁতে 12 বাজি যাব, মানে ৰাইডিং জেকেট চেকেট পিন্ধি
বুট পিন্ধি গ্ল'ভছ পিন্ধি হেলমেট পিন্ধি মানে অৱস্থা বেয়া হৈ যায়। এফালে বাইকৰ গৰম হিটটো আছেই, তো এতিয়া যিমান পাৰোঁ মাজে মাজে আৰু ৰাইড কৰিব লাগিব। সদায়তো নোৱাৰিম প্ৰত্যেক চানডে ইমান গৰম হ'লে, তো অলপ ডাৱৰীয়া টাইপ হ'লে আৰু যাব লাগিব আৰু ভাল ভাল জেগাত। এইটো আমাৰ মেক্স, এয়া টেবুলৰ ওপৰত উঠি আছে। ইয়াক খাব পালে আৰু বেলেগ একো নালাগে, খোৱা মেইন তাৰ, আৰু বস্তু একো নুচুবাই, চব গিলি দিয়ে। মেক্স মেক্স এইপিনে এইটো খাই কৰি দিয়া, মেক্স খাই কৰি দিয়া। এইকেইটা মহাভাৰত লাগিছে, মহাভাৰত এইকেইটা দুইটা ব্লেক এণ্ড হোৱাইট। এইকেইটাকে ইয়াত ট্ৰিট খাবলৈ লৈ আহিছোঁ। মেক্স চেট যোৱা ক'ত ল যোৱা চোন যোৱা। খাই দিয়া, মেক্সে খাই দিব, খাই দিয়া। এইটো খাই খতম, ইয়াৰ বেছি টাইম নালাগে খাবলৈ। এয়া গাড়ী ধুবলৈ লাহেকৈ ৰেডি হৈছোঁ আৰু তাৰমানে কাৰেণ্টটো আহোঁতেই, নহ'লে কাৰেণ্টটো বৰ ডিষ্টাৰ্ব দিয়ে মাজে সময়ে। তো গাড়ীখন ধুবলৈ লৈছোঁ আৰু ৰ'দটো ইমান চোকা, তথাপিতো উপায় নাই, নুধুলেও নহ'ব। তো মই নিয়ে লেতেৰা কৰিছোঁ, তো সেইকাৰণে ধুই লওঁ ইমান ৰ'দত। বাকী ইমান লেতেৰা নাই, কিন্তু অকল মানে ধূলি আৰু হেৰিৰ কাৰণে তো লেতেৰা হৈ থাকিলে চলায়ো ভাল নালাগে। পানী ইমান প্ৰেছাৰ নাই, তথাপিতো আৰু অলপ নৰ্মেল প্ৰেছাৰতে ধুই দিওঁ, মানে ৰেম্পত ধুৱাবলৈ মনটো নাই, আৰু অলপ লেতেৰা হ'লে ধুৱাম ৰেম্পত। তেতিয়া ঘৰতে ধুই লৈছোঁ। পানী মাৰি হৈ গ'ল, এতিয়া চেম্পু কৰোঁ আৰু ইহঁতক ইয়াতে থৈ দিছোঁ, কাৰণ এইকেইটা মানে বেলেগত থাকিলে চিঞৰি থাকে, তো ওপৰত ফেন দি থৈছোঁ আৰু ইয়াত থৈ দিছোঁ। চাই নাথাকিলে মানে সিহঁতে হুলস্থুল কৰি থাকে, মোক দেখি নাথাকিলে মানে, তো সেইকাৰণে ইয়াতে আনি থৈছোঁ আৰু উপায় নাই। নহ'লে আগফালে থাকিলে মানে অকল চিঞৰ বাখৰ মানে মোক বিচাৰি থাকে মানে। মই ঘৰত নাথাকিলে ইমান প্ৰব্লেম নাই, কিন্তু ঘৰত থাকিলে মানে ইহঁতক এৰি থাকিলে মানে এইকেইটা চিঞৰ বাখৰ কৰি উৎপাত, মানে সেইকাৰণে লৈ ফুৰিবলগীয়া হয় আৰু য'ত ফুলোঁ। গাড়ীখন ধুৱাই পেলাই নিজে গাটো ধুই আজৰি হৈ লওঁ, কাৰণ বহুত টাইম হৈ গ'ল, 1টামান বাজিবই হ'ল চাগে। পটাপট ধুই নল'লে গোটেই ৰ'দত অৱস্থা বেয়া হৈ যাব, ক'লা হৈ যাব গা চা মুখ চুখ, তো সেইকাৰণে পটাপট ধুই লওঁ। আৰু গাড়ীখনো শুকাই গৈছে, যিহেতু চেম্পু মৰাৰ পিছত ৰ'দ দি আছে ইমান, তো সেইকাৰণে পটাপট ধুই লওঁ, তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰিম ব'লক। আৰু এইকেইটাই চিঞৰি আছে, শুনিছে আপোনালোকে, তো সেইকাৰণে মানে পটাপট ধুই আজৰি হৈ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ ব'লক। ধুই হৈ গ'ল, এতিয়া মোহাৰিবলৈ বাকী আছে। টিপটপ হৈ গ'ল, ধুই চফা একদম, তো মোহাৰি লওঁ আৰু ভাল ধুই হ'ল, নহ'লে মানে কাৰেণ্টটোৱে গ'লগৈ আৰু জাষ্ট ধুই হৈছে আৰু কাৰেণ্টটো গৈছে। ধুই হৈ গ'ল, এতিয়া অলপ ৰ'দত দি লওঁ গাড়ীখন। ৰ'দটো আছেই বাৰু, তথাপিতো অকণ মানে ভালকৈ শুকাবলৈ দি লওঁ বুলি ভাবিছোঁ। আৰু একদম মানে এনেকুৱা ৰ'দ, মানে গোটেই ৰ'দত অৱস্থা বেয়া হৈ গৈছে। এতিয়া মই ভাগৰি গৈছোঁ গাড়ী ধুই, স্কুটি ধুবলৈ নহ'বই চাগে। এতিয়া গাড়ীখন ছাঁত দি পেলাই অলপ মই নিজেও গাটো ধুই ভিডিঅ'টো কণ্টিনিউ কৰিম, অলপ টিপটপ হৈ মানে ভিডিঅ'টো এণ্ডিং কৰিম আৰু। বহুত গৰম আজি দেই, গাড়ী মানে ধুই অৱস্থা বেয়া হৈ গ'ল।
তো এতিয়া গা চা ধুই আহি মানে বহিছোঁ আৰু ভিডিঅ'টো কেনে পালে জনাব। এনেই আৰু সৰু সুৰা এটা ব্লগ বনাই দিলোঁ আৰু মানে ৰাইডতো যোৱা নহ'লে কিনো দিম বুলি সেইটোকে বনাই দিলোঁ। তো আশা কৰোঁ আপোনালোকে ভাল পাব। তো মাজে সময়ে এনেকুৱা ব্লগ আহি থাকিব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰিব আৰু যিমান পাৰে কমেণ্ট কৰিব পাৰিলে আৰু মোৰ কাৰণে লাইক এটা কৰি দিব দেই বুলি কৈ দিয়া। এনেকৈ কৰি ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ। বাই 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 বাই।